প্ৰথমে আৰু মই আগৰ পৰাই যিটো নগাঁও মোৰ ঘৰ আগৰ পৰাই ভাদ মাহত ভৰালী নামঘৰলৈ আহোঁ আৰু এইবাৰ আহিছে গ'লে ভাদৰ শেষ সময়ত মই ভৰালী নামঘৰত আহিছোঁ। সমূহ অসমবাসীৰ লগতে আমাৰ চলচ্চিত্ৰ উদ্যোগীয়ে হওক বা নিজৰ ব্যক্তিগত পৰিয়ালৰ সকলোৰে মংগল কামনা কৰি মই ইয়াত নামঘৰত সেৱা জনাব আহিলোঁ। আৰু যিহেতু মোৰ এখন ছবি ৰিলিজ হৈ আছে ৰাঘৱ ছবিখন অক্টোবৰ 27 তাৰিখে ৰিলিজ হ'ব। অলৰেডি এতিয়া আমি প্ৰচাৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়িছোঁ আৰু সমূহ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। নামঘৰৰ পৰা আহি ইয়াত আমি চাকি এগছি চলাইছোঁ। আৰু এই নামঘৰৰ লগত মোৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। আমি যিটো নগাঁৱত আমি আগৰ পৰা যেতিয়া মোৰ মা দেউতা জীৱিত আছিল সেইটো সময়ৰ পৰা আমি ইয়াত আহোঁ আৰু আজিও ইয়াত উপস্থিত হৈছোঁ। পৰিৱেশটো সঁচাই সুন্দৰ, যিহেতু ভৰালী নামঘৰ বুলি ক'লে এটা ঐতিহ্য আছে নামঘৰত আৰু ইয়াত সেৱা জনাব পাৰিলে নিজকে খুব ধন্যবাদ। ছবিখনটো ভাল ছবি এখনেই কৰিছোঁ। এখন 32 বছৰ এই লাইফটোৰ লগত জড়িত হৈ আছোঁ আৰু মই ভাবোঁ যে বিভিন্ন ডাইৰেক্টৰৰ লগত কাম কৰিলোঁ, শিকিলোঁ। ৰত্নাকৰ কৰিছিলোঁ অধিনায়কত, তাৰপিছত ৰত্নাকৰৰ পিছত 4 বছৰৰ পিছত ৰাঘৱ কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস ছবিখন মানুহে চাই ভাল পাব। যিহেতু ইয়াত এইখন আচলতে অকল যতীন বৰাৰ ছবি নহয়, টিম ৰাঘৱৰ চিনেমা। সকলো মৃদুলা বৰুৱাৰ পৰা আৰম্ভ কৰি হিৰণ্যদা, নিশিতা, যিমান আমাৰ শিল্পী কলা কুশলী আছে, চাহ দিয়া মানুহটোৰ পৰা আৰম্ভ কৰি আমাৰ যিটো গাড়ী চলা ড্ৰাইভাৰ চালকজনলৈকে সকলোৱে কষ্ট কৰিছে ছবিখন এটা পৰ্যায়ত নিবৰ কাৰণে। আৰু এতিয়া পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে, বম্বেত কৰি আছোঁ। প্ৰতিম খানে এডিটিং কৰিছে, তাৰপিছত আমাৰ দেৱজিৎ চাংমা, অমৃত প্ৰীতম তেওঁলোকে চাউণ্ড কৰিছে আৰু বেকগ্ৰাউণ্ড কৰিছে অজয় চিহ্না, সংগীত কৰিছে সকলোৰে পৰিচিত, সকলোৰে প্ৰিয় জুবিন গাৰ্গে সংগীত পৰিচালনা প্ৰযোজনা কৰিছে। ৰিচেণ্টলি দুটা আমাৰ বিশ্বকৰ্মা গান ৰোমান্টিক চং টিজাৰখিনি ৰিলিজ হৈছে। এই 15 তাৰিখে আমি আৰু এটা গান ৰিলিজ কৰিম আৰু এইটো মাহত আমি যিটো মা গানটো আপোনালোকে হয়তো শুনিছে জুবিন গাৰ্গৰ, সেই মা গানটো আমি অডিঅ'টো ৰিলিজ দিলোঁ, ভিডিঅ'টো অতি সোনকালে ৰিলিজ দিলোঁ আৰু 27 অক্টোবৰত অসমৰ বিভিন্ন চিত্ৰগৃহত আমি ছবিখন মুক্তি দিম। সকলোৰে পৰাই আশীৰ্বাদ বিচাৰিছোঁ। চাওক, ৰাঘৱ চাওক আৰু মই দৃঢ়তাৰে ক'ব পাৰোঁ যে ছবিখন চাই মানুহ নিৰাশ নহয়।